অলিক প্ৰতিশ্ৰুতি কবি ৰিজুমনি দেৱী আবৃত্তি আৰু অলংকৰণ প্ৰণবৰঞ্জন শইকীয়া। মিছা প্ৰতিশ্ৰুতিবোৰকে সঁচা অন্তৰত বহাই লৈ কিমান যে দুখ কঢ়িয়ালো আকাশক সুধিবাচোন মোৰ ঠিকনা, আকাশক সুধিবাচোন মোৰ ঠিকনা, ডাৱৰক সুধিবাচোন কেনেকৈ ডাৱৰবোৰ আকাশত গোট মৰাৰ দৰে মোৰ সুকোমল কলিজাটো চেপি চেপি খাইছিল, মোৰ সুকোমল কলিজাটো চেপি চেপি খাইছিল গোট মৰা ক'লা তেজবোৰে। তুমি জানো দেখিছিলা চকুলো নিগৰা নাছিল কাৰণ চকুলোবোৰ লুণীয়া নাইবা জুলীয়া নাছিল নদী হৈ বৈ আহিবলৈ, লুণীয়া নাইবা জুলীয়া নাছিল নদী হৈ বৈ আহিবলৈ। বুকুৰ ভিতৰতে গহ্বৰ পাতি বহিছিল হিমালয়ৰ দৰে। লাহে লাহে সূৰুজৰ প্ৰখৰ ৰ'দত পুৰি পুৰি শেষ হ'ব ধৰিছে চলনাবোৰ। লাহে লাহে সূৰুজৰ প্ৰখৰ ৰ'দত পুৰি পুৰি শেষ হ'ব ধৰিছে চলনাবোৰ। এতিয়া চোৱা মই ঠিকেই আছো। আজিকালি মই নিজেই নিজৰ সাহস আৰু প্ৰেৰণা হৈ আগবাঢ়ো প্ৰতিপল। আজিকালি মই নিজেই নিজৰ সাহস আৰু প্ৰেৰণা হৈ আগবাঢ়ো প্ৰতিপল। এতিয়া ফাগুন হৈ ডুলি থাকে মোৰ মনৰ পদূলি। বহাগ আহিবৰ হ'ল, কপৌ ফুলো ফুলিছে জানা মোৰ ফুলনিৰ টাবত। বহাগ আহিবৰ হ'ল, কপৌ ফুলো ফুলিছে জানা মোৰ ফুলনিৰ টাবত। মিছা প্ৰতিশ্ৰুতিবোৰকে সঁচা অন্তৰত বহাই লৈ কিমান যে দুখ কঢ়িয়ালো